মই আছাম অসমীয়া হয় অসমীয়া হয় আমি অসমীয়া আমাক নামাৰিব কথা ফাৰুক ৰহমান আৰু আবৃত্তি মনৰাজ। মা মোৰ বুকুখন বৰকৈ বিষাইছে। কাৰ্বি ৰাইজে মোক সপা ধৰা সজাই বৰকৈ মাৰিছে। মা মই চিঞৰি চিঞৰি কৈছিলোঁ মই অসমীয়া ল'ৰা, মোক নামাৰিব। তথাপিও মোৰ কথা কোনেও নুশুনিলে। মা মোৰ সৰ্বশৰীৰ তেজেৰে ৰঙালী হৈছে। তথাপিও কাৰ্বি ভাইয়ে মোক মাৰিয়াই মাৰিছে। মা মোৰ পিয়াহত কণ্ঠ শুকাই গৈছে। তথাপিও মোক খাবলৈ পানী এটুপি দিয়া নাই। মা ভূপেন মামাৰ গীত শুনি দেউতাই দেখোন মোক বুজাইছিল আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। কিন্তু আজি দেখোন মাতৃভূমিতে মোক হত্যা কৰিব লৈছে। মা মই উশাহ লোৱাত খুব কষ্ট পাইছোঁ। মা মোৰ হাতত আৰু সময় নাই। তোমাৰ বুকু উদং কৰি আজি মই গুচি যাব লাগিব। মা আৰু বেছি সময় নাই। জীৱন নয় সেই ঘাটত মোৰ চিতা জ্বলিবলৈ। মা হয়তো মোৰ মৃত্যুৰ পিছত সকলোৱে প্ৰতিবাদ কৰিব আৰু অপৰাধীকো কৰায়ত্ব কৰিব। কিন্তু দুদিন পিছত সকলো একেই হ'ব। অপৰাধীও মুক্ত আকাশৰ তলত ঘূৰিব। সেয়েহে কৈছোঁ তোমাক, তুমি দুখ নকৰিবা। সদায় অকলশৰে থাকিবা। কাৰণ ইয়াৰ মানুহবোৰ বৰ নিষ্ঠুৰ অ' মা। মা তুমি আৰু কাকৈ বিশ্বাস নকৰিবা। সকলো মানুহকে কৈ দিবা অসমত অসমীয়াই নিৰাপদ নহয়। মা তুমি দুখ নকৰিবা। অনিচ্ছা সত্বেও তোমাৰ বুকু উদং কৰি আজি মই চিৰ বিদায় মাগিলোঁ।